ছাত্ৰ ছাত্ৰীসকল, আজি আমি সপ্তম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ গুপ্ত সাম্ৰাজ্যৰ উত্থান নামৰ পাঠটিৰ বিষয়ে আলোচনা কৰিম। এই পাঠটিত আমি গুপ্ত সাম্ৰাজ্যৰ বিষয়ে বহু কথাই জানিব পাৰিম। গুপ্ত ৰাজবংশৰ ইতিহাস, গুপ্ত সাম্ৰাজ্যৰ ভৌগোলিক অৱস্থিতি, গুপ্ত শাসন ব্যৱস্থাসমূহ, তেওঁলোকৰ আৰ্থ-সামাজিক দিশ, তেওঁলোকৰ ব্যৱসায় বাণিজ্য, তেওঁলোকৰ স্থাপত্য ভাস্কৰ্য এইবিলাকৰ বিষয়ে আমি জানিব পাৰিম। আহাচোন আমি পাঠটি আৰম্ভ কৰোঁ। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে মৌৰ্য সাম্ৰাজ্যৰ বিষয়ে তোমালোকে পঢ়িছা। এই মৌৰ্য সাম্ৰাজ্যৰ পতনৰ পাছতেই ভাৰতত কি হৈছিলে, কিছুমান ৰাজবংশই সৰু সৰুকৈ ৰাজ্য স্থাপন কৰিছিলে। এনেকৈ সৰু সৰুকৈ স্থাপন কৰা কিছুমান ৰাজ্য, অৱশ্যে মগধক কেন্দ্ৰ কৰি গঢ়ি উঠা কিছুমান ৰাজ্য একত্ৰিত কৰি গুপ্ত নামৰ এটা ৰাজবংশ গঢ়ি তুলিছিলে মহাৰাজ শ্ৰীগুপ্তই। অৰ্থাৎ গুপ্ত সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক হৈছে শ্ৰীগুপ্ত। এই সাম্ৰাজ্য ভাৰত উপমহাদেশৰ প্ৰায়ভাগ অঞ্চললৈকে বিস্তৃত হৈ আছিল। গুপ্ত সাম্ৰাজ্যৰ কাল 320ৰ পৰা 550 চনলৈকে আছিল। তেওঁলোকে প্ৰায় ভাৰতত 200 বছৰো অধিক ৰাজত্ব কৰিছিল। তোমালোকে স্ক্ৰীনত গুপ্ত শাসকসকলৰ নামবিলাক দেখিছা। শ্ৰীগুপ্তৰ পাছতেই কি হৈছিলে, ঘটুৰকচ ৰজা হৈছিলে। কিন্তু ঘটুৰকচৰ ইমান কাৰ্যপন্থা ইতিহাসত পোৱা নাযায়। তেওঁ কিমানখিনি ৰাজ্যখন আগবঢ়াই নিব পাৰিলে এই বিষয়ে ইমান তত্ত্ব পোৱা নাযায়। প্ৰথম চন্দ্ৰগুপ্ত, সমুদ্ৰগুপ্ত, দ্বিতীয় চন্দ্ৰগুপ্ত এইকেইজনৰ প্ৰচেষ্টাত গুপ্ত সাম্ৰাজ্য বিস্তাৰ লাভ কৰিছিল। এই গুপ্ত সাম্ৰাজ্যই সেই সময়তে খুব উন্নতিৰ পথলৈ আগবাঢ়িছিল। তেওঁলোকে সাহিত্য সংস্কৃতিৰ পৰা আদি কৰি স্থাপত্য ভাস্কৰ্য সকলো দিশতে গুপ্ত সাম্ৰাজ্যখন আগবঢ়াই লৈ যাব পাৰিছিলে। প্ৰথম চন্দ্ৰগুপ্ত, সমুদ্ৰগুপ্ত, ৰামগুপ্ত, দ্বিতীয় চন্দ্ৰগুপ্ত, প্ৰথম কুমাৰগুপ্ত, স্কন্দগুপ্ত এইকেইজনৰ নামকেইজন দেখিছা। এই স্কন্দগুপ্তলৈকে গুপ্ত শাসন ব্যৱস্থা যি গতিত গৈ আছিল, তাৰ পিছৰ কিন্তু সেই গতিৰ সেই ধাৰা লাহেকৈ হেৰাই গ'ল। তেওঁলোকে স্কন্দগুপ্তৰ পিছৰ ৰজাকেইজনে কিন্তু গুপ্ত সাম্ৰাজ্যখন আগৰ ৰজাসকলৰ দৰে আগবঢ়াই নিব নোৱাৰিলে। আৰু তেওঁলোকৰ কাৰ্যৰ কথাও ইতিহাসত ইমান পোৱা নাযায়। সেইকাৰণে স্কন্দগুপ্তৰ পাছৰ যিকেইজন গুপ্ত সাম্ৰাজ্যৰ ৰজা আছিল, তেওঁলোকক পৰৱৰ্তী গুপ্ত বুলি কোৱা হয়। আৰু ইতিহাসত তেওঁলোকৰ ইমান নাম নাই, বা প্ৰথম চন্দ্ৰগুপ্ত, দ্বিতীয় চন্দ্ৰগুপ্তৰ যিদৰে নাম আছে, এই পিছৰ কেইজনৰ ইমান তেনেকৈ নাম পোৱা নাযায়। এতিয়া আমি গুপ্ত যুগৰ শাসন ব্যৱস্থাৰ বিষয়ে চাওঁ আহা। গুপ্ত যুগত ৰজাৰ পদ বংশানুক্ৰমে লাভ কৰিছিল। অৰ্থাৎ বংশ অনুযায়ীয়ে তেওঁলোকে ৰজা পাতিছিল। ৰজাৰ মৃত্যুৰ পাছত তেওঁৰ পুত্ৰ সন্তান বা ৰাজকুমাৰেই ৰজা হৈছিল। আৰু ৰজাক তেওঁলোকে ভগৱানৰ অৱতাৰ হিচাপে গণ্য কৰিছিল। আৰু ৰজাই হৈছিল তেওঁলোকৰ কাৰণে সৰ্বেসৰ্বা, আটাইতকৈ উচ্চ আসন তেওঁলোকৰ ৰাজ্যত ৰজাৰেই আছিল। গুপ্ত সম্ৰাটসকলে শাসনৰ সুবিধাৰ্থে সাম্ৰাজ্যখনক 3টা ভাগত ভাগ কৰিছিলে: ভুক্তি, বিষয় আৰু গাঁও। আৰু প্ৰতিটো গোটৰ পৰিচালনাৰ বাবে তেওঁলোকে বিষয়া নিযুক্তি কৰিছিল। উচ্চ পদত তেওঁলোকে ব্ৰাহ্মণসকলৰ বাহিৰেও আন উচ্চ বৰ্ণৰ লোকসকলক তেওঁলোকে নিযুক্তি দিছিল। আৰু এই বিষয়াসকলক তেওঁলোকে ৰাজকোষৰ পৰা দৰমহা দিছিলে। অসামৰিক বিভাগটোৰ নিচিনাকৈ সামৰিক বিভাগটো তেওঁলোকে সুন্দৰকৈ পৰিচালনা কৰিবলৈ চেষ্টা কৰিছিল, বা সুন্দৰকৈ তেওঁলোকে পৰিচালনা কৰিছিল। তেওঁলোকে সামৰিক বিভাগত একোজনকৈ সেনাপতি নিয়োগ কৰিছিলে। আৰু তেওঁলোকৰ নিৰ্দেশতে সামৰিক বাহিনী কাৰ্য আগবঢ়াই লৈ গৈছিলে। আৰু সেই সময়ত বিচাৰ ব্যৱস্থাকো তেওঁলোকে 2টা ভাগত ভাগ কৰিছিলে: সাধাৰণ আৰু অপৰাধমূলক। এই দুটা সাধাৰণ আৰু অপৰাধমূলক নামৰ 2টা বিচাৰ ব্যৱস্থাক ভাগ কৰিছিলে এই 2টা ভাগত। যিবিলাক মাটি বাৰী সম্পৰ্কীয় যিবিলাক বিচাৰ আছিল, সেইবিলাক সাধাৰণত পৰিছিল। আৰু যোনবোৰ চোৰ, ডকাইত, হত্যা এনেকুৱা ধৰণৰ বিচাৰসমূহ তেওঁলোকে অপৰাধমূলক হিচাপে গণ্য কৰিছিলে। এনেদৰেই গুপ্ত শাসকসকলে তেওঁলোকৰ শাসন ব্যৱস্থা চলাই লৈ গৈছিলে। এতিয়া আমি গুপ্তসকলৰ আৰ্থ-সামাজিক ব্যৱস্থাৰ বিষয়ে চাওঁ আহা। আৰ্থ-সামাজিক অৰ্থাৎ অৰ্থনৈতিক আৰু সামাজিক ব্যৱস্থা। এতিয়া তোমালোকে জানা, আমাৰ ভাৰতবৰ্ষ এখন কৃষি প্ৰধান দেশ। অৰ্থাৎ বেছিভাগ লোকেই কৃষিৰ ওপৰতে নিৰ্ভৰশীল।
সেইকাৰণে চৰকাৰে খেতি বাতিৰ ওপৰত অধিক গুৰুত্ব দিয়ে। সেই গুপ্ত যুগতো ভাৰতৰ অৰ্থনীতিৰ মূল ভেটি আছিলে বা গুপ্ত শাসনৰ মূল ভেটিয়ে আছিলে কৃষি। সেইকাৰণে গুপ্ত শাসকসকলেও সেই খেতি বাতিৰ ওপৰতে গুৰুত্ব দিছিলে। তেওঁলোকে খেতি পথাৰলৈ পানী যোগানৰ ব্যৱস্থা কৰিছিলে যাতে তেওঁলোকে শস্য উৎপাদন অধিক পৰিমাণে কৰিব পাৰে। ৰাজ্যৰ ভূমিসমূহক গুপ্ত শাসকসকলে 3টা শ্ৰেণীত ভাগ কৰিছিলে। ভূমিসমূহক 3টা শ্ৰেণীত ভাগ কৰিছিলে: ৰাষ্ট্ৰৰ মালিকানাধীন ভূমি, চৰকাৰী উৰ্বৰা ভূমি আৰু ব্যক্তিগত কৃষিভূমি। এই 3টা ভাগত তেওঁলোকে ভাগ কৰিছিলে। গুপ্ত সম্ৰাটসকলে ব্ৰাহ্মণসকলক পৃথককৈ ভূমি দান কৰিছিলে। তেওঁলোকক পৃথককৈ ভূমি দানত দিছিলে। আৰু এইদৰে ভূমি দান কৰাৰ ফলতে কি হৈছিলে, সামন্ত শ্ৰেণীৰ উদ্ভৱ হৈছিলে। সেই গুপ্ত যুগতে সামন্ত শ্ৰেণীৰ সৃষ্টি হৈছিলে। সামন্ত শ্ৰেণীৰ সৃষ্টি কিদৰে হৈছিলে? এই যিসকল ব্ৰাহ্মণক গুপ্ত ৰজাসকলে মাটি দান কৰিছিলে তেওঁলোকে কৃষি নিজে কৰা নাছিলে আৰু তেওঁলোকে অন্য লোকক লগুৱাই খেতি কৰিছিলে আৰু তাৰ ফলতে সামন্ত শ্ৰেণীৰ সৃষ্টি হৈছিলে। এতিয়া আমি গুপ্ত সাম্ৰাজ্যৰ ব্যৱসায় বাণিজ্যৰ বিষয়ে চাওঁ আহা। গুপ্ত শাসকসকলে ব্যৱসায় বাণিজ্যত যথেষ্ট গুৰুত্ব দিছিলে। তেওঁলোকে নিজৰ দেশত উৎপাদিত দ্ৰব্যসমূহ ব্যৱহাৰ কৰি পিছত যিখিনি বাকী থাকি গৈছিলে সেইবিলাক অন্য দেশলৈ তেওঁলোকে ৰপ্তানি কৰিছিলে। আৰু গুপ্ত যুগতে ব্যৱসায় বাণিজ্যৰ যথেষ্ট প্ৰসাৰতা লাভ কৰিছিলে। ভাৰতীয় যিবিলাক বস্ত্ৰ শিল্পজাত সামগ্ৰী আছিল বিদেশত যথেষ্ট সমাদৰ লাভ কৰিছিলে। আৰু জল স্থল উভয় 2টা পথেৰেই সেই সময়ত ব্যৱসায় বাণিজ্য চলিছিলে। সেই সময়ত ৰোম, দক্ষিণ পূব এছিয়া, চীন দেশক কেন্দ্ৰ কৰি এই বাণিজ্যই গঢ় লৈ উঠিছিলে। ভাৰতবৰ্ষৰ পৰা বস্ত্ৰ শিল্পৰ উপৰিও আন বহুতো বস্তু ৰপ্তানি হৈছিলে। সেইবিলাক হৈছে মছলা, চন্দন কাঠ, হাতী দাঁতেৰে তৈয়াৰী বস্তু, মণি মুকুতা, ঔষধি গছ, সুগন্ধি দ্ৰব্য আদি। আৰু লগতে জীৱ জন্তু কিছুমানো অন্য দেশলৈ ৰপ্তানি কৰা হৈছিলে। আৰু মুদ্ৰাযুগত সোণ ৰূপৰ মুদ্ৰাৰ লগতে কড়িৰ প্ৰচলনো আছিলে। গুপ্ত যুগত কি কৰিছিলে, এই ব্যৱসায় বাণিজ্যৰ উন্নতি হ'বৰ বাবে কিছুমান গিল্ড বা নিগম ব্যৱস্থা প্ৰচলন আছিল। আৰু এই নিগম বা গিল্ডসমূহ ৰাষ্ট্ৰৰ হস্তক্ষেপৰ বাহিৰত আছিল। অৰ্থাৎ ৰজাৰ হাত নাছিলে। তেওঁলোকে বেংকৰ দৰেই ব্যৱসায়ীসকলক টকা ধাৰলৈ দিছিলে। এনেদৰে গুপ্ত যুগত ব্যৱসায় বাণিজ্য আগবাঢ়ি গৈছিলে আৰু যথেষ্ট সেই সময়ত ভাৰতৰ সামগ্ৰীসমূহে বিদেশত খ্যাতি লাভ কৰিছিলে। এয়া হৈছে গুপ্ত যুগৰ ব্যৱসায় বাণিজ্য। ছাত্ৰ ছাত্ৰীসকল, আজিৰ আমি ভিডিঅ'টোত গুপ্ত যুগৰ ব্যৱসায় বাণিজ্য, গুপ্ত যুগৰ শাসন ব্যৱস্থা, আৰ্থ-সামাজিক ব্যৱস্থা, গুপ্ত শাসক এই বিষয়ে আমি অধ্যয়ন কৰিলোঁ। আৰু কিছুমান বিষয় আছে তোমালোকৰ পাঠত, সেইকেইটা আমি ইয়াৰ পৰৱৰ্তী ভিডিঅ'টোত আলোচনা কৰিম। ধন্যবাদ।